মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল MH Maths পইণ্টলৈ আজি তোমালোকৰ দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদ অধ্যায়টোৰ 2.3 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 লৈ আহিছো তো এক নম্বৰ কোৱেশ্চনটো তোমালোকে কিতাপত চাই লবা কি কৈছে আমাক px বহুপদক gx বহুপদেৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা তেতিয়া হলে আমাক দুটা বহুপদ দিয়া আছে px আনটো হৈছে gx অৰ্থাৎ px টো হৈছে ভাজ্য আৰু gx হৈছে ভাজক আমি ভাজ্য px ক ভাজক gx এৰে হৰণ কৰি পেলাই ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে তো হৰণ কৰাৰ পূৰ্বে তোমালোকে এটা কথা মন কৰিবা ভাজ্য আৰু ভাজক উভয়ৰে আমাৰ যি ভাজক আৰু ভাগফলত চলক আছে সেই চলকসমূহৰ সূচকসমূহ অধক্ৰমত সজোৱা আছে না নাই যদি সজোৱা আছে তেতিয়া হলে আমি হৰণ কৰিবলৈ আৰম্ভ কৰিম আৰু যদি চলকৰ ঘাতসমূহ অধক্ৰমত সজোৱা নাই তেন্তে আমি অধক্ৰমত সজাই ল'ব লাগিব px আৰু gx দুয়োটাৰ ক্ষেত্ৰত এটা সোৱা px = কৈছে x³ - 3x² + 5x - 3 এই ক্ষেত্ৰত x ৰ সূচক 3 ইয়াত আছে 2 ইয়াত আছে একো নাই মানে x ৰ পাৱাৰ 1 আছে আৰু ইয়াত 0 আছে অৰ্থাৎ তোমালোকে দেখা পাইছা যে 3 ৰ পিছত 2 2 ৰ পিছত 1 1 ৰ পিছত 0 এনেকুৱা ধৰণৰ চলকৰ সূচকসমূহ আছে অৰ্থাৎ অধক্ৰমত আছে ঠিক একেদৰে gx ৰ ক্ষেত্ৰতো x² - 2 অৰ্থাৎ x ৰ সূচক প্ৰথম 2 আছে তাৰ পিছত 2 ৰ লগত কোনো x চলক দেখা নাই যদিও আমি ক'ব পাৰো x⁴ এটা পূৰণ হৈ আছে কাৰণ x⁴ 0 = 1 অৰ্থাৎ 2 ৰ লগত এটা এক পূৰণ থকা বুলি আমি কল্পনা কৰিব পাৰো তেতিয়া হলে এই ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে px আৰু gx ৰ ঘাতসমূহ x চলকৰ অধক্ৰমত আছে তেন্তে আমি px বহুপদক gx বহুপদে হৰণ কৰিব পাৰিম তো আমি হৰণ কৰিম x² - 2 এই বহুপদৰে px x³ - 3x² + 5x - 3 ইয়াক আমি এতিয়া হৰণ কৰিম তো হৰণ কৰিব লাগিলে পোন প্ৰথমতে আমি চাব লাগিব যে আমাৰ ভাজ্য প্ৰথম পদটো কি আছে x³ আছে এইটো চাবা x³ আছে আৰু ভাজকৰ প্ৰথম পদটো কি আছে x² আছে অৰ্থাৎ আমি ভাজ্যৰ প্ৰথম পদ x³ আমি x² এৰে হৰণ কৰিম কিমান বাৰ যাব আমি চাম হৰণটো তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে লিখি দিছো আমি কিহেৰে হৰণ কৰিম x² এৰে কাক হৰণ কৰিম x³ তেতিয়ালে হৰণ কৰা মানে তুমি সাইডত এনেকুৱা x³ হৰণ কৰিম আমি x² এৰে x³ x² এৰে হৰণ কৰিম গতিকে x³ / x² এনেদৰে লিখি লবা সদায় কি কৰিবা আমি হৰত কি আছে x² পাইছো তেতিয়ালে লবটো আমি x² পদ এটা লিখি লম তেতিয়ালে x² লিখি ললো ইনটু ওপৰটো x³ আছিল অৰ্থাৎ x কি আছিল তিনিটা x ৰ পূৰণফল x² লিখিছো আমাৰ মানে আমি এটা x এতিয়া কম লিখিছো সেই x টো আমি লিখিব লাগিব তাৰ পিছত এই x² পদটো কেনসেল হ'ব কাটা যাব তেতিয়া ৰৈ থাকিল কি x অৰ্থাৎ x² এৰে x³ হৰণ কৰিলে x বাৰ যাব তেন্তে আমি ভাগফলত x বাৰ দিলো এইবাৰ ভাগফল x ভাজক হৈছে x² - 2 অৰ্থাৎ ভাগফলেৰে ভাজক x² - 2 ক পূৰণ দিবা x ৰ লগত x² পূৰণ দিলে প্ৰথম যেটো পদ x³ হেতু আমি পাই যাম -2 ৰ হৈতে আকৌ x পূৰণ দিলে -2x এবাৰ -2x টো আমি ইয়াত লিখিম কিয় লিখিম আমি সদায়েই যেতিয়া আমি ভাগফলৰ হৈতে ভাজকটো পূৰণ কৰিম পূৰণ কৰি পূৰণফলসমূহ আমি সদৃক পদ হিচাপে যেনেকুৱা x³ ৰ তলতে বহিছে আৰু x ৰ পাৱাৰ ইয়াত 1 আৰু ইয়াত 1 আমি সদৃক পদ হিচাপে 5x ৰ তলত 2x টো লিখিম কিন্তু এই -2x টো আমি ইয়াৰ তলত নিলিখো তেতিয়া আমি বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে সদায় আমি বিয়োগ কৰা মানে আমাৰ ইয়াত এটা বিয়োগ চিন আছে যেটো বিয়োগ চিন আমি সচৰাচৰ নিদিও
তেতিয়াহ'লে এটা এক্স কিউবৰ পৰা এটা এক্স কিউব মাইনাছ হ'ব অৰ্থাৎ এটা প্লাছ এক্স কিউব এটা মাইনাছ এক্স কিউব তেতিয়া কি হ'ব এক্স কিউবটো নাইকিয়া হৈ যাব তাৰপিছত মাইনাছ 3x স্কুৱেৰটো নামি আহিব মাইনাছ 3x স্কুৱেৰ তাৰপিছত এই ক্ষেত্ৰত আমি কি কৰিম 5x প্লাছ আৰু টুৱাইছ এক্সৰ আগত দেখা পাইছোঁ মাইনাছ আমি তেতিয়াহ'লে মাইনাছে মাইনাছে প্লাছ বুলি ধৰিব লাগিব কাৰণ আমি বিয়োগ কৰি আছোঁ মাইনাছে মাইনাছে প্লাছ অৰ্থাৎ তলৰ শাৰীটোত আমি সদায় বিপৰীত চিন ধৰিম অৰ্থাৎ মাইনাছ থাকিলে তলৰ শাৰীটোত প্লাছ বুলি ধৰিম আৰু প্লাছ থাকিলে মাইনাছ বুলি ধৰা যাব এবাৰ ইয়াত আছে প্লাছ 5x আৰু ইয়াত বুজি পাম বিপৰীত ধৰিলে মাইনাছ চিনৰ প্লাছ চিন হ'ব নহয় তেতিয়াহ'লে প্লাছ 2x তেতিয়াহ'লে প্লাছ 5x আৰু প্লাছ 2x হ'ব প্লাছ 7x তাৰপিছত মাইনাছ 3 এইটো নামি আহিব ইয়াক নমাই দিবা এগেইন আমি এই x 3x স্কুৱেৰ প্লাছ 7x মাইনাছ 3 পালোঁ এইটো হৈছে নতুন ভাজ্য আৰু এই ভাজ্যক আমি হৰণ কৰিব লাগিব x স্কুৱেৰ মাইনাছ 2 ৰে তেতিয়াহ'লে আমি চাব লাগিব আকৌ ভাজ্যৰ প্ৰথম পদটো এইটো প্ৰথম পদ আৰু ইয়াক হৰণ কৰিম অৰ্থাৎ মাইনাছ 3x স্কুৱেৰক হৰণ কৰিম x স্কুৱেৰে তেতিয়াহ'লে ছাইডত এতে হৰণ কৰি দিবা মাইনাছ 3x স্কুৱেৰক হৰণ দিম আমি x স্কুৱেৰে বুজাৰ কাৰণে ছাইডত তোমালোকক এনেকৈ দেখুৱাইছোঁ x স্কুৱেৰ আৰু x স্কুৱেৰটো কেনচেল হ'লে থাকিল কিমান মাইনাছ 3 অৰ্থাৎ মাইনাছ 3 বাৰ আমাৰ যাব গতিকে মাইনাছ 3 লিখি দিলোঁ মাইনাছ 3 বাৰ গ'ল এবাৰ এই মাইনাছ 3 ৰে এইবাৰ ভাজক x স্কুৱেৰ মাইনাছ 2 আমি পূৰণ কৰিম পূৰণফল কিমান হ'ব মাইনাছ 3 ৰে x স্কুৱেৰক পূৰণ দিলে মাইনাছ 3x স্কুৱেৰ আকৌ মাইনাছ 3 ৰে মাইনাছ 2 পূৰণ কৰিবা মাইনাছ 3 পূৰণ মাইনাছ 2 তো মাইনাছে মাইনাছে প্লাছ 2 3 গুণ 6 তেতিয়া প্লাছ 6 আমি এই 3 ৰ তলত লিখিম এই কাৰণে লিখিম এইটো ধ্ৰুৱক পদ 6টো ধ্ৰুৱক পদ অৰ্থাৎ ইহঁতৰ লগত চলক দেখা নাযায় যাৰ কাৰণে আমি 3 ৰ তলতহে 6টো লিখিম তো এইবাৰ আকৌ বিয়োগ কৰিম ইয়াত বিয়োগ চিন এটা আছে যেটো বিয়োগ চিন আমি ওচৰ নিদিও বুলি কৈছোঁ তেতিয়ালে এই মাইনাছে মাইনাছে আমি প্লাছ ধৰিম এইটোক অৰ্থাৎ তলৰ শাৰীটো সদায় কৈছোঁ চিনটো আমি বিপৰীত বুলি বিবেচনা কৰিম মাইনাছ থাকিলে প্লাছ আৰু প্লাছ থাকিলে মাইনাছ তেতিয়ালে এইটো হৈছে মাইনাছ 3x স্কুৱেৰ আৰু হৈছে প্লাছ 3x স্কুৱেৰ তিনিটা x স্কুৱেৰ মাইনাছ আৰু তিনিটা প্লাছ গতিকে x স্কুৱেৰ নোহোৱা হৈ গ'ল তাৰপিছত প্লাছ 7x টো নামি আহিলে নমাই দিবা আৰু ইয়াতে আছে মাইনাছ 3 ওপৰ শাৰীটোত মাইনাছ 3 আৰু এইটো হৈছে মাইনাছ 6 কাৰণ মাইনাছে প্লাছে মাইনাছ মাইনাছ 3 মাইনাছ 6 ইকুৱেল টু মাইনাছ 9 এইবাৰ আমি পালো 7x মাইনাছ 9 ইয়াক আমি হৰণ কৰিব লাগিব x স্কুৱেৰ মাইনাছ 2 ৰে তো এই ক্ষেত্ৰত চাবা আমি ভাজ্য পাইছো 7x মাইনাছ 9 ভাজক পালো x স্কুৱেৰ মাইনাছ 2 যদিহে ভাজ্যৰ xৰ সূচকটো 1 পাইছো ইয়াত কিন্তু ভাজকৰ 2 পাইছো অৰ্থাৎ আমি যদি হৰণ কৰিব লাগে তেতিয়া হলে ভাজ্যৰ xৰ সূচক আৰু ভাজকৰ xৰ সূচক সমান হ'ব লাগিব নাইবা ভাজ্যৰ xৰ সূচকটো ভাজকতকৈ বেছি হ'ব লাগিব অৰ্থাৎ ইয়াত x স্কুৱেৰ আছে ইয়াত এটা x আছে তেতিয়ালে এই ক্ষেত্ৰত দেখা যায় xৰ পাৱাৰ ইয়াতে 1 আৰু ইয়াত 2 এটো কম অৰ্থাৎ এটো সৰু অৰ্থাৎ ইয়াক আমি হৰণ কৰিব নোৱাৰো x স্কুৱেৰ মাইনাছ 2 ৰে তেতিয়ালে আমাৰ হৰণ কাৰ্যটো এইখিনিতে শেষ হ'ল তো আমি হৰণ কৰি কি পালো এটো হ'ল x মাইনাছ 3 ইয়াক আমি ভাগফল বুলি কম আৰু 7x মাইনাছ 9 ক আমি ভাগশেষ বুলি কম তো এই ক্ষেত্ৰত আমি কি পালো আমাক উলিয়াব দিছে ভাগফল আৰু ভাগশেষ এটাকে আমি লিখিম ভাগফল সমান x মাইনাছ 3 ভাগশেষ সমান ভাগশেষ ৰৈ আছে 7x মাইনাছ 9 তো আমাক ছাত্ৰ ছাত্ৰীসকল px বহুপদক gx বহুপদৰে হৰণ কৰি প্ৰত্যেকৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিবলৈ দিছে তেতিয়ালে আমি ভাগফল আৰু ভাগশেষ পাই গলো অৰ্থাৎ 1 নম্বৰ অংকটোৰ ভাগফল ভাগশেষ পাই গলো এবাৰ আমি আহিছো 2 নম্বৰ অংকটোলৈ তো 2 নম্বৰ অংকটো চাই লবা তোমালোকে px = x to the 4 minus 3x square plus 4x minus 5 এই ক্ষেত্ৰত আমি চাব লাগিব যে xৰ সূচকসমূহ অধক্ৰমত সজোৱা আছে নে নাই pxৰ x to the power 4 তাৰপিছত আছে xৰ পাৱাৰ 2 তাৰপিছত আছে 1 তাৰপিছত নাই মানে 0 অৰ্থাৎ অধক্ৰমত xৰ সূচকসমূহ আছে gxৰ একেদৰে আমি চাম xৰ সূচক ইয়াত 2 আছে তাৰপিছত
+1 আছে মানে ইয়াত x টু দি পাৱাৰ 0 আছে বুলি আমি কম কাৰণ 1 * 1 আৰু 1 মানে হৈছে x টু দি পাৱাৰ 0 বুলি আমি ক'ব পাৰোঁ তেতিয়ালে x ৰ পাৱাৰ 2 ইয়াত আছে 0 ইয়াত x ৰ পাৱাৰ একো নাই মানে ওপৰত এটা 1 আছে তেতিয়ালে এই ক্ষেত্ৰত দেখা যায় যে 2 ৰ পিছত 0 তাৰ পিছত আছে 1 অৰ্থাৎ অধক্ৰমত সজোৱা নাই তেতিয়ালে gx বহুপদটোক আমি অধক্ৰমত সজাই ল'ব লাগিব তো ইয়াক লিখিম আমি x² তাৰ পিছত কোনটো আহিব -x আহিব আৰু +1 টো আমি হেকত লিখিম অৰ্থাৎ gx ক আমি ৰিফৰ্ম কৰিছো পুনৰ গঠন কৰিছো x² - x + 1 লৈ এইবাৰ px বহুপদক gx বহুপদৰে হৰণ কৰিম আমি তো হৰণ কৰিম x টু দি পাৱাৰ 4 মাইনাছ এই ক্ষেত্ৰত এটা কথা মন কৰিবা x টু দি পাৱাৰ 4 ৰ পিছত কি আহিব লাগে অধক্ৰমত থাকিলে 4 পিছত পাৱাৰ আহিব লাগিব x ৰ পাৱাৰ 3 থাকিব লাগিব কিন্তু ইয়াত কিউব থকা কোনো x ৰ পদ নাই গতিকে আমি এই ক্ষেত্ৰত x টু দি পাৱাৰ 4 ৰ পিছত আমি x টু দি পাৱাৰ 3 ৰ বাবে এটা স্পেচ এৰি দিম অৰ্থাৎ -3x² টো অকনমান আতৰত লিখিবা +4x -5 আমি হৰণ কৰিব লাগিব x² - x + 1 এৰে তো বুজি পালা আমি ভাজ্য লিখোতে অকনমান সাৱধানে লিখিব লাগিব যাতে x ৰ সূচকসমূহ অধক্ৰমত থাকে অৰ্থাৎ x ৰ পাৱাৰ ইয়াতে সূচক 4 আছে তাৰ পিছত 3 থাকিব লাগে তাৰ কাৰণে আমি এটা স্পেচ এৰিছো যেটো পদ আমাৰ লুপ্ত হৈ আছে অৰ্থাৎ নাই বা আমি 0 * x³ বুলি বিবেচনা কৰিব পাৰো তো আমি এই ক্ষেত্ৰত লিখিব পাৰো কোনোবাই লিখিব পাৰে আমি লিখা নাই তো তাৰ পিছত 4 পিছত 3 ৰ কাৰণে জাগা এৰিছো তাৰ পিছত স্কয়াৰ অৰ্থাৎ 2 আহিল তাৰ পিছত পাৱাৰ 1 তাৰ পিছত 0 এবাৰ অধক্ৰমত সজোৱা আছে এবাৰ আমি হৰণ কৰিব লাগিলে x² এৰে x টু দি পাৱাৰ 4 ক হৰণ কৰিব লাগিব অৰ্থাৎ ভাজ্যৰ প্ৰথম পদক ভাজকৰ প্ৰথম পদেৰে হৰণ তেতিয়া চোৱা x² মানে দুটা x ৰ পূৰণফল ইয়াতে 4টা x ৰ পূৰণফল তো আমি তুলনা কৰিলে পাওঁ ইয়াত দুটা আছে ইয়াত 4টা আছে অৰ্থাৎ এই ক্ষেত্ৰত দেখা যায় যে ইয়াত দুটা x বেছি আছে অৰ্থাৎ দুটা বেছি আছে মানে x² বাৰ যাব নাইবা ইয়াত আগত দেখুৱাইছো সেইদৰে আমি লিখিব পাৰো x টু দি পাৱাৰ 4 ক হৰণ কৰিবা x² হৰণ কৰা মানে ডিভাইড আমি লিখিলো এনেকৈ এবাৰ হৰত আমাৰ x² আছে লিখি ললো আমি লবটো x² লিখিম কিন্তু ওপৰত x² আছিল জানো x টু দি পাৱাৰ 4 হে আছিল গতিকে আমি x² লিখিলে ওপৰত x টু দি পাৱাৰ 4 আছিল যেতিয়া আৰু x² আমি লিখিবলৈ ৰৈ আছে এবাৰ x² এটা কেনসেল কৰি দিয়া নেকৈ ৰৈ থাকিল কিমান x² অৰ্থাৎ x² বাৰ আমাৰ যাব তো x² যেহেতু ভাগফল পালো এবাৰ x² ৰে আমাৰ ভাজক x² - x + 1 ক পূৰণ কৰি আমি কি পাওঁ x² লগত x² পূৰণ কৰিলে x টু দি পাৱাৰ 4 প্ৰথম পদটো সদায় মিলিয়ে যায় তাৰ পিছত প্লাস ইয়াৰ আগত আছে প্লাস চিন ইয়াৰ আগত আছে মাইনাস চিন প্লাস মানে আছে মাইনাস x * x² তেতিয়ালে মাইনাস x³ হ'ব কাৰণ x ৰ লগত x² পূৰণ কৰিলে x³ হয় ইয়াৰ আগত মাইনাস চিন আৰু ইয়াৰ আগত প্লাস প্লাসে মাইনাসে মাইনাস হৈ গল এবাৰ x² ৰে +1 ক পূৰণ কৰিলে +1x² তেতিয়ালে লিখিম +x², 1 টো আমি নিলিখো এবাৰ বিয়োগ কৰিম বিয়োগ কৰিলে সদায় আমি কি কৰো তলৰ শাৰীটোত সদায় কৈছো যে চিনটো তোমালোকে মাইনাস থাকিলে প্লাস ধৰিবা আৰু প্লাস থাকিলে মাইনাস বুলি ধৰিবা কেৱল মাত্ৰ তলৰ শাৰীটোতহে তেতিয়ালে এটা x টু দি পাৱাৰ 4 ৰ পৰা এটা x টু দি পাৱাৰ 4 মাইনাস যাব অৰ্থাৎ x টু দি পাৱাৰ 4 পদটো নাইকিয়া হ'ব এটো আছে +x³ ইয়াত মাইনাস থাকিলে প্লাস ধৰিম +x³ ওপৰত x³ পদ নাই গতিকে +x³ এটাই থাকি গল তাৰ পিছত ইয়াত আছে -3x² আৰু -x², -3 - 1x² অৰ্থাৎ -4x² আহিল -4x² বাকি 4x প্লাস নামি আহিল -5 টো নামি আহিল এইবাৰ আকৌ নতুন ভাজ্য পালো x³ - 4x² + 4x - 5 ইয়াক আমি হৰণ কৰিব লাগিব x² - x + 1 এৰে তেতিয়ালে প্ৰথম পদেৰে প্ৰথম পদক হৰণ কৰিব লাগিব সদায় নিয়ম এটো প্ৰথমটো পদ ভাজকৰ আৰু ভাজ্যৰ প্ৰথম পদ x³ ক হৰণ কৰিলে ইয়াত x² আছে মানে দুটা x আছে ইয়াত আছে কিমানটা তিনিটা অৰ্থাৎ তুলনা কৰিলে আমি বুজি পাওঁ যে ইয়াত এটা x বেছি আছে এবাৰ চিনটো কি হ'ব ভাগফলত যেহেতু ইয়াতে প্লাস চিন আছে ইয়াৰ আগতো প্লাস চিন প্লাসে প্লাসে প্লাস
অৰ্থাৎ ভাজ্যৰ প্ৰথমতে প্লাছ চিন আছে কাৰণে আমি প্লাছ চিনটো দি ল'ম কিমান বাৰ যাব এটা x কম আছিল এটা ভাজ্যত বেছি আছিল গতিকে এটা x বাৰ যাব আমি সাইডত যদি চাও x কিউবক হৰণ কৰিব লাগে x স্কয়াৰ তেতিয়ালে x স্কয়াৰ তলত আছে ওপৰতো x স্কয়াৰ লিখিম কিন্তু ওপৰত x স্কয়াৰ লিখিলে কি হ'ব কিউব হে আছিল অৰ্থাৎ এটা x আনটা লিখিব লাগিব ইনটু x স্কয়াৰ এটো কেনসেল হ'ল তেতিয়ালে থাকিল x অৰ্থাৎ সেই কাৰণে x বাৰ গৈছে আৰু এটো হৈছে প্লাস x এবাৰ প্লাস x ৰে এই প্লাস x ৰে ইয়াক পূৰণ ভাজক x স্কয়াৰ মাইনাস x প্লাস 1 ক পূৰণ কৰিলে x ৰ লগত x স্কয়াৰ পূৰণ দিলে কি হ'ব x কিউব প্লাস আৰু মাইনাস প্লাস মাইনাসে মাইনাস x ইনটু x x স্কয়াৰ হ'ল আৰু প্লাস 1 ৰ সৈতে প্লাস x পূৰণ কৰিলে প্লাস x এটা হ'ব বিয়োগ কৰিলে আমি কি পাম সদায়ে তলৰ হাইটোৰ মাইনাস ধৰিম অৰ্থাৎ এটা x কিউব প্লাস এটা মাইনাস গতিকে x কিউব নাই চাৰিটা মাইনাস x স্কয়াৰ এটা হৈছে প্লাস x স্কয়াৰ চাৰিটা যেহেতু মাইনাস এটা প্লাস গতিকে তিনিটা মাইনাস x স্কয়াৰ ৰব মাইনাস 3x স্কয়াৰ প্লাস 4x মাইনাস x তেতিয়ালে প্লাস 3x আৰু মাইনাস 5 টো নামিল বুজি পালা নিশ্চয় তোমালোকে এবাৰ নতুন ভাজ্য মাইনাস 3x স্কয়াৰ প্লাস 3x মাইনাস 5 ইয়াক হৰণ কৰিব লাগিব x স্কয়াৰ মাইনাস x প্লাস 1 ৰে এগেইন তেতিয়ালে প্ৰথম পদটো আৰু প্ৰথম পদটো চাম ভাজ্যৰ প্ৰথম পদ আছে মাইনাস 3x স্কয়াৰ তাক হৰণ কৰিলে মাইনাস 3x স্কয়াৰ হৰণ কৰিব লাগিব কিহেৰে x স্কয়াৰ ৰে তেতিয়ালে x স্কয়াৰটো তলত বহাই দিয়া x স্কয়াৰ কেনসেল থাকিল মাইনাস 3 অৰ্থাৎ মাইনাস 3 পাৰ যাব তেতিয়ালে ভাগফলত আমি মাইনাস 3 লিখিলো এবাৰ এগেইন মাইনাস 3 ৰে x স্কয়াৰ মাইনাস x প্লাস 1 ক পূৰণ কৰিবা মাইনাস 3 ইনটু x স্কয়াৰ মাইনাস 3x স্কয়াৰ তাৰপিছত মাইনাস 3 ৰে মাইনাস x ক পূৰণ তেতিয়ালে মাইনাসে প্লাস 3 আৰু x পূৰণ কৰিলে 3x তাৰপিছত মাইনাস 3 ইনটু 1 প্লাস মাইনাসে মাইনাস 3 1 গুণ 3 হল এবাৰ বিয়োগ কৰিম এটো মাইনাস 3x স্কয়াৰ আৰু ইয়াক প্লাস 3x স্কয়াৰ বুলি কম তেতিয়ালে x স্কয়াৰ পদটো নাইকিয়া হৈ যাব প্লাস 3x আৰু আছে মাইনাস 3x তলৰ হাইটোত প্লাস থাকিলে মাইনাস বুলি কম তেতিয়ালে x পদটো নাইকিয়া হৈ যাব তাৰপিছত থাকিল কি মাইনাস 5 আৰু প্লাস 3 তলৰ হাইটোত প্লাস 3 আছে ওপৰত আছে মাইনাস 5 তেতিয়ালে কি ৰব মাইনাস 2 ৰব তেতিয়ালে এটো হৈছে ভাগশেষ অৰ্থাৎ ভাজক x স্কয়াৰ মাইনাস x প্লাস 1 ইয়াৰ যি মাত্ৰা তাৰ মাত্ৰাতকৈ ইয়াৰ মাত্ৰা কম অৰ্থাৎ ইয়াত x টু দি 0 আছে ইয়াত x স্কয়াৰ আছে গতিকে x স্কয়াৰ মাইনাস x প্লাস 1 ৰে আমি ইয়াক হৰণ কৰিব নোৱাৰো অৰ্থাৎ আমি এই ক্ষেত্ৰত ভাগফল পালো x স্কয়াৰ প্লাস x মাইনাস 3 এটাকে ভাগফল সমান x স্কয়াৰ প্লাস x মাইনাস 3 ভাগশেষ সমান ভাগশেষ কিমান হলো মাইনাস 2 তেতিয়ালে ছাত্ৰ ছাত্ৰীসকল আমাক ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছিল আমি ভাগফল আৰু ভাগশেষ হৰণ প্ৰক্ৰিয়াৰ মাধ্যমত উলিয়াই তোমালোকক দিলো নিশ্চয় তোমালোকে বুজি পাইছা তো আহা এবাৰ একৰ 3 নম্বৰ অংকটো লৈ আহিছো ইয়াত px = আছে x to the power 4 minus 5x plus 6 আৰু gx = 2 minus x square ইয়াৰ পূৰ্বে তোমালোকক কোৱা হল যে আমি px আৰু gx দুইটা বহুপদকে x ৰ চলক যেহেতু আছে ইয়াৰ ঘাতৰ ক্ৰম হিচাপে সজাব লাগে তো px ৰ x ৰ ঘাতৰ ক্ৰম হিচাপে আছে না আমি চাই লও হা x to the power 4 অৰ্থাৎ x ৰ পাৱাৰ 4 তাৰ পিছত x ৰ পাৱাৰ ইয়াত নাই মানে 1 আছে আৰু ইয়াত 0 আছে অৰ্থাৎ ঘাতৰ ক্ৰম অনুসাৰে অধক্ৰমত সজোৱা আছে আৰু gx ৰ ক্ষেত্ৰত সাম 2 - x স্কয়াৰ অৰ্থাৎ এই ক্ষেত্ৰত অকল 2 আছে মানে ইয়াত x নাই অৰ্থাৎ 2 ৰ লগত এটা 1 পূৰণ আছে আৰু তাত আমি x টু দি 0 বুলি ক'ব পাৰো কাৰণ x টু দি 0 = 1 অৰ্থাৎ ইয়াত x ৰ সূচক আছে 0 আৰু ইয়াত আছে x ৰ পাৱাৰ 2 অৰ্থাৎ ই ঊৰ্ধ্বক্ৰমত হে আছে অৰ্থাৎ x ৰ পাৱাৰ 0 তাৰ পিছত আছে 2 তেতিয়ালে ঊৰ্ধ্বক্ৰমত আছে সৰুৰ পৰা ডাঙৰলৈ আছে তেতিয়া আমি কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ অধক্ৰমত সজাব লাগিব তেতিয়ালে আমি কম x স্কয়াৰ মাইনাস x স্কয়াৰ টো আমি আগে লিখিম আৰু 2 ৰ আগত কোনো চিহ্ন মানে যোগ চিহ্ন আছে তাক আমি পিছত লিখিম এবাৰ আমাৰ ঘাতৰ ক্ৰম অনুসাৰে অধক্ৰমত আছে কাৰণ x ৰ সূচক আছে 2 ইয়াত আছে 2 * x টু দি 0 অৰ্থাৎ 2 ৰ পিছত x ৰ পাৱাৰ 0 আছে অৰ্থাৎ
এইবাৰ অধক্ৰমত সূজোৱা হৈ গ'ল এইবাৰ আমি হৰণ কৰিম -x² + 2 ৰে এবাৰ px বহুপদটো লিখোতে আমি অলপ সাৱধানে লিখিব লাগিব এইটোৱে প্ৰথম আছে x⁴ x ৰ পাৱাৰ 4 তেতিয়া হলে তাৰ পিছত থাকিব লাগে 3 x ৰ পাৱাৰ 3 থাকিব লাগে ইটো নাই তাৰ পিছত 2 থাকিব লাগে হেইটোও নাই ইয়াতে x ৰ পাৱাৰ 2ও নাই তেতিয়া দুটা পদৰ কাৰণে আমি ইয়াতে ঠাই এৰিব লাগিব -5x ইয়াত লিখিছো আৰু +6 তাৰ পিছত আহিব অৰ্থাৎ x⁴ -5x + 6 ক আমি এনেদৰে লিখিলো তো বুজি পালা কি কাৰণত লিখা হৈছে যে x⁴ তাৰ পিছত x⁴ থকা পদৰ কাৰণে ঠাই এৰিছো তাৰ পিছত x² মানে x ৰ ঘাত 2 ৰ কাৰণেও আন এটা পদৰ কাৰণে আমি ঠাই এৰিছো তাৰ পিছত x ৰ পাৱাৰ 1 থাকাটো তাৰ পিছত 0 থাকাটো এনেকুৱা অধক্ৰমত আমি সজাই লম তেতিয়া হলে এইবাৰ চোৱা -x² ৰে প্ৰথম -x² ৰে x⁴ হৰণ সাইডত তোমালোকে হৰণটো কৰি লব পাৰা x⁴ হৰণ -x² ৰে তেতিয়া হলে -x² তলত আছে ওপৰত আমি x² এটা মাইনাস লিখি ওপৰত আমি x² * x² লিখিব লাগিব কাৰণ x⁴ ক আমি x² * x² লিখিম হৰত যেহেতু x² আছে ওপৰটো লগতো আমি x² লিখি আন এটা x² লিখিব লাগে তেতিয়ালে এটা x² আৰু এটা x² কেনসেল হ'ল ৰৈ থাকিল কিমান x² ইয়াৰ আগত কি আছে এটা মাইনাস চিন আছিল নহয় গতিকে -x² বাৰ যাব তো আমি দিম -x² বাৰ গল এবাৰ -x² ৰে ভাজক -x² + 2 পূৰণ তো মাইনাসে মাইনাসে প্লাস x² * x² হ'ব x⁴ আৰু প্লাসে মাইনাসে মাইনাস 2x² হলে আমি ইয়াতে লিখি দিম 2x² কাৰণ ইয়াতে এটা কিউব থকা ৰাখিৰ কাৰণে ঠাই এৰিছো x⁴ ৰ পিছত x⁴ 3 থাকিব লাগিছিল সেই পদটো ইয়াত নাই কাৰণ +2 ৰে -x² বনিলে -2x² হয় এবাৰ আমি বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে x⁴ ৰ পৰা x⁴ পদটো নোহোৱা হৈ গ'ল তাৰ পিছত ইয়াত কিউব থকা পদটো নাই তাৰ পিছত -2x² টো আসলতে কি হ'ব +2x² কাৰণ তলৰ হাৰিটোত কৈছোৱে যেহেতু বিয়োগ কৰি আছো মাইনাস কৰি আছো গতে মাইনাসে মাইনাসে +2x² হ'ল -5x টো নামি আহিল আৰু +6 টো নমাই দিল এইবাৰ আমি নতুন ভাজ্য পালো 2x² - 5x + 6 ইয়াক হৰণ কৰিব লাগিব -x² + 2 ৰে তেন্তে প্ৰথম পদ -x² ৰে 2x² ক হৰণ সাইডত তোমালোকে হৰণটো লিখি লব পাৰা 2x² ক হৰণ -x² ৰে x² পদটো কেনসেল হ'ব ইয়াত টিটেল ৰৈ থাকিল 2 কিন্তু এটা হৰত মাইনাস চিন আছিল নহয় গতে -1 আছে তলত তে -2 হ'ল গতে -2 বাৰ যাব এবাৰ -2 ৰে -x² + 2 পূৰণ দিবা মাইনাসে মাইনাসে +2x² আৰু +2 -2 পূৰণ কৰিলে প্লাস মাইনাসে -4 বিয়োগ কৰিম আমি এটা এটা বিয়োগ চিন থাকে যেটো আমি সচৰাচৰ নেলেখো দুটা x² পৰা দুটা x² বিয়োগ দিলে x² পদটো নেথাকিব -5x তলত একোই নাই অৰ্থাৎ -5x টো নামি আহিব ইয়াত আছে +6 ইয়াত আছে +4 টোটাল প্লাস আমি 10 বুলি কম কাৰণ তলৰ হাৰিটোত মাইনাস থাকিলে আমি প্লাস বুলি বিবেচনা কৰিম কাৰণ মাইনাসে মাইনাসে প্লাস হয় +6 + 4 = +10 হ'ল এবাৰ নতুন ভাজ্য পালো -5x + 10 ইয়াৰ মাত্ৰা ভাজক -x² + 2 ৰ মাত্ৰাতকৈ ইয়াৰ মাত্ৰা কম সৰু গতিকে আমি হৰণ কৰিব নোৱাৰো কাৰণ x ৰ পাৱাৰ 2 আছে ইয়াত পাৱাৰ 1 হে আছে যেহেতু মাত্ৰা ভাজকতকৈ ভাজ্যৰ সৰু গতিকে আমি আৰু হৰণ কৰিব নোৱাৰো তো এই ক্ষেত্ৰত আমি পাম ভাগফল এইটো এটাকে ভাগফল সমান -x² - 2 আৰু ভাগশেষ সমান -5x + 10 তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে আৰু একৰ এই 3 নম্বৰটো অংক কৰিলো বাকি থকা 1 নম্বৰৰ যিমানবোৰ অংক আছে যিকেইটা অংক আছে তোমালোকে নিজে নিজে নিশ্চয় কৰিব পাৰিবা তো পৰৱৰ্তী কোৱেশ্চন নম্বৰ 2 মই সমাধান কৰিম আৰু কোৱেশ্চন নম্বৰ 2 সমাধানৰ বাবে তোমালোকে চাই থাকিবা মোৰ MH Maths Point